কৈকেয়ীৰ পছান আনফালে চিত্ৰকূট পৰ্বতৰ ৰাম সীতা বিচৰণ কৰি থাকে। জানকী নাচ কেতিয়াবা ভাৱ হয় মোৰ ইমান কষ্টৰ মাজত কিদৰে কটাবা 14টি বৰ্ষ অৰণ্যৰ মাজত নাচ চিত্ৰকূটৰ চৌপাশ সৌন্দৰ্যৰ প্ৰাকৃতিক দৃশ্য চৰাই চিৰিকটি থেউকালে ৰাজপ্ৰসাদত সম্ভৱ আছিল জানো চাওক নাচ গা নীলা হৰিদ্ৰা ৰক্তবৰ্ণ তিনিওষী ৰ'দৰ পোহৰত সুবিশাল শিলাখণ্ড কেনেদৰে জিলিকি আছে বিবিধ ফুলে জাতিষ্কাৰ বৃক্ষলতাবোৰ মন কৰকচোন অৰণ্যৰ এনে মুকলি ৰূপৰ কথা আমি জানো জানিছিলো ঠিকেই জানকী এই গিৰিদেশেই এতিয়া আমাৰ অযোধ্যা পশু পক্ষীকুল আমাৰ প্ৰজা আৰু নদী মন্দাকিনী আমাৰ সৰজু অনুজ লক্ষ্মণে বাৰু কষ্ট পাইছে নেকি জানকী আজি কেনি গ'ল দেৱৰ লক্ষ্মণে আপোনাক কাষত পালে সকলো পাহৰি যায় প্ৰত্যক্ষ কৰিবচোন দাদা দাদা বুলি খন্তে খন্তে ওলাবহি আহি ময়ে যাবলৈ ক'লো ফল মূল বিচাৰি ময়ে যাওঁ আগবাঢ়ি আকস্মিক উত্তেজনাত চিন্তিত সময় অনুজৰ প্ৰতি তুমি ক্ষন্তেক অপেক্ষা কৰা অনুজ অনুজ এনেকৈ সভাত ইন্দ্ৰপুত্ৰ বেগৱন্ত জয়ন্ত সুন্দৰ ৰূপ লাৱণ্যৰ এনে মোহনীয় নাৰীৰ গভীৰ অৰণ্যত বিচৰণৰ কি আছে কাৰণ ভুল যদি হোৱা নাই মোৰ এইয়াত কোনো ৰাজৰাণী বনবাসী বেশেৰে চিত্ৰকূটত কৰিছে প্ৰৱেশ চাও মোৰ কাকৰ ৰূপে সুন্দৰীক পৰীক্ষা কৰি ওচৰৰ পৰা চাও জয়ন্ত এটি কাক ৰূপলৈ প্ৰৱেশ হৰি জানকী উঠা জানকী কোন তই দুষ্ট কাক কিয় তই জানকীক বিনা দুখে পাবি আজি আর সমুচিত ফল ৰাজা ধনুৰাটি গছৰ ডাল জুৰি কাষলৈ নিক্ষেপ কৰে পুত্র জয়ন্ত আকাশ মার্গে বিচরণ করি কাকৰ ৰূপে হঠাতে দেখি দেৱী প্ৰতিমাক দুখ মই কৰিলো বিকম
অকলশৰীয়া নাৰীক অবলা বুলি ভাবি দেৱৰাজৰ পুত্ৰ হৈ এনে গৰ্হিত কাৰ্য কৰিলা কিয়? মোৰ আঘাতত কাকৰ এটি চক্ষু বন্ধ হৈ ৰল। সেই হেতু কাক কণা বুলি হল জগত বিখ্যাত। এয়া তোমাৰ ভুল হল কুমাৰ। মোৰ দুখ মাৰ্জনা কৰক দয়াময়, মোৰ দুখ মাৰ্জনা কৰক। না, ক্ষমাদান দিয়ক কুমাৰক। যোৱা কুমাৰ, ক্ষমিলো তোমাৰ।